মাদানী কোন হয়? মাদানী কি ভগবান নেকি? তো মাদানীর বাহাদুরি কংগ্রেস থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীর একো বাহাদুরি নাই। আজি হোজাই বিধানসভা সমষ্টিৰ 31,000তকৈও অধিক মহিলাৰ মাজত আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছোঁ। আই মাতৃসকলৰ উৎসাহ ৰাতিপুৱা প্ৰায় 6 বজাৰ পৰা ইয়াত আহি সমবেত হৈছে। আঁচনিখনৰ সফলতা সকলোৱে স্বীকাৰ কৰিছে। আমি ডিচেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰতে অসমৰ 126টা সমষ্টিতে এই ধৰণে সভা পাতি আমি আঁচনিৰ ধন বিতৰণ কৰিম। অহাকালি জালুকবাৰী সমষ্টি, পৰহি দিনা ঢেকিয়াজুলি, এই ধৰণে আমি আগবাঢ়ি গৈ থাকিম। সংবাদমেলত তেওঁ কৈছে যে আচলতে ক্ষমতা পাবলৈ মিয়া বা অচিনাকি শব্দবিলাক মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে আৰু তেওঁ কৈছে যে উচ্ছেদৰ বিৰুদ্ধে কৈছে আৰু উচ্ছেদিতসকলক মানৱীয়তাৰ খাতিৰত সংস্থাপন দিব লাগে। মাদানী কোন হয়? মাদানী কি ভগবান নেকি? তো মাদানীর বাহাদুরি কংগ্রেস থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীর একো বাহাদুরি নাই। বেশি কৰিলে মই মাদানীক ভৰাই দিম। মাদানীক বেশি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক হয়ে নকি? কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছো, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত চাই গোপন বৈঠক আৰু তিনি গগৈৰ কথা বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ? তিনি গগৈৰ লগত চাই একেষাৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু 1000 গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। 3জন গগৈ আৰু 1000 গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, 1000 গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে মোৰ দিনত। স্যার আমার লোকেল একটা সমস্যা হয়েছে স্যার, আমার যেটো পৌরসভা সেই পৌরসভাখন অস্থির অবস্থাত আছে, কোনো কাম কাজ নচলে। স্থিৰ কৰাই দিম বাবা। তোৰ কি নাম আছে? বাবা কি কি অস্থিৰ হৈ আছে? ইয়াতে সদায় অনাস্থা আস্থা চলিয়ে থাকে। হোজাইত কিবা নহয় কিবা এতিয়া লংকাত চলি আছে। আজি মই খবৰ ল'ম। বিগত 6 মাহৰ পৰা কিন্তু কাম কাজো বন্ধ হৈ আছে লংকাত। আজি খবৰ ল'ম। ৰাজনৈতিকভাৱে একদম মানে অৱস্থাই নাই। মই এতিয়া খবৰ ল'ম। লংকাত নে হোজাই? গোটেই গছখিনি কালি কাটি পেলালে। গছ কাটিছে। কিহৰ গছ কাটিলে? মই এতিয়া এবাৰ খবৰ লৈ ল'ম। খবৰ লৈ আপোনালোকক। আৰু ছাৰ এই অভাৰব্ৰিজখন লংকাৰ হোৱা নাই ছাৰ, বহুত এটা অসুবিধাৰ সৃষ্টি হৈছে। কামটো চলি আছে অলপমান, চব কাম মোটামুটি স্পীডত চলি আছে। লংকাৰ অভাৰব্ৰিজখন মই মনিটৰ কৰি আছো। সোনকালে কিবা কামবিলাকত প্ৰথমতে ভেজাল লাগি গ'লে লাগি যায় আৰু যি ভাল স্মুথ চলে সি এবছৰতে হৈ যায়। কিন্তু এতিয়া লংকাৰখন হৈ যাব। লংকা যিটো ডালমিয়াৰ লগত লংকা থলুৱা যিটো ট্ৰাক ড্ৰাইভাৰ মালিক আছে, তেওঁলোকে গাড়ী চলাব নোৱাৰা হৈছে। আপোনালোকৰ মেমৰেণ্ডাম মালিকটো ক'ৰ পৰা? ট্ৰাক বাহিৰৰ পৰা আনি সিহঁতে চলাই আছে, মানে বাহিৰত মেঘালয়ৰ পৰা আনি চলাই আছে বোলে। থলুৱাবিলাকে চলাব নোৱাৰিলে স্যাৰ। এটা কাম কৰিব লাগে, কেতিয়াবা থলুৱাবিলাকে মালিক দুইটা পক্ষ বহি ৰেটটো ফিক্স কৰি ল'ব লাগে, তেতিয়া হৈ যাব।